নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই মোৰ নতুন ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ প্ৰথমটো ইউটিউব ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ तेरी झलक शर्फी श्रीवल्ली नैना मदक। আচলতে মই ইউটিউব ভিডিঅ' বহুত আগৰ পৰাই বনাম বুলি ভাবি আহিছিলোঁ, কিন্তু বিশেষ কিছুমান অসুবিধা হোৱাৰ কাৰণে মই বনাব পৰা নাছিলোঁ। আৰু আজি সময় সুবিধা মিলি আজি মই বনাইছোঁ আৰু আজি মই বহুত হেপী। গতিকে দেৰি নকৰি আমি মহা মৃত্যুঞ্জয় মন্দিৰ চাবলৈ যাওঁ আৰু তাত গৈ কি হয় কি নহয় সকলোবোৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ফাৰ্ষ্টে মই ৰেডি হ'লোঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম। বৰ্তমান মই মন্দিৰত যাবলৈ সম্পূৰ্ণৰূপে ৰেডি হ'লোঁ আৰু মই বহুত এক্সাইটেড হৈ আছোঁ। তাত গৈ বহুত ভাল লাগিব আৰু আপোনালোকক দেখুৱাম তাত গৈ কি হয় আৰু মন্দিৰটো সম্পূৰ্ণৰূপে দেখুৱাবলৈ মই চেষ্টা কৰিম। ধন্যবাদ, বাই বাই। আমি গাড়ীৰ পৰা নামিছোঁ আৰু গাড়ীৰ পৰা য'ত নামিছোঁ তাৰ পৰা মন্দিৰটো বহুত ধুনীয়াকৈ দেখা পায়। এতিয়া আমি মন্দিৰটোৰ ভিতৰলৈ যাম। গাড়ী ৰখোৱা ঠাইৰ পৰা আমি বৰ্তমান গৈ আছোঁ খোজকাঢ়ি আৰু ৰাস্তাৰ কাষৰ দোকানবোৰত আমি ফল ফলহাৰ চাকি সকলোবোৰ বস্তু মন্দিৰলৈ নিবলৈ সকলোবোৰ বস্তু পোৱা যায়। আৰু বৰ্তমান আমাৰ ৰাস্তাটো বনাই আছে, সম্পূৰ্ণৰূপে বনাই হোৱা নাই, কাম চলি আছে আৰু আমি এতিয়া সোমাই যাম। আমি আহি মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোঁ আৰু ইমান ধুনীয়া, মানে বহুত ভাল লাগিছে আহি পেলাই, বহুত ধুনীয়া লাগিছে। প্লেচটো বহুত ধুনীয়া হয়। আপোনালোকে দেখিবলৈ পাইছে বহুতো মানুহ ভিৰ হৈছে আৰু বহুত দূৰৰ পৰা আহিছে মানুহবোৰে চাবলৈ। সকলোবোৰ আহিছে ধুনীয়াকৈ আৰু মই এতিয়া দেখুৱাবলৈ বিচাৰিছোঁ মন্দিৰটো ওপৰখিনি চাওক, ইমান ধুনীয়াকৈ সজাইছে, বহুত ডাঙৰ, বহুত ভাল লাগিছে। আৰু আমাৰ কিনাৰত পানীৰ ব্যৱস্থা কৰা হৈছে আৰু তাতে সকলোৱে ভৰি ধুই ভিতৰ সোমাব পাৰে। আমি এতিয়া আহি পেলাই মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোঁ। বহুত ভাল লাগিছে, বহুত ধুনীয়া প্লেচ হয়, আহিব সকলোৱে চাবলৈ। এতিয়া আমি সেৱা ল'বলৈ ভিতৰলৈ যাম। লগে লগে মেইন দুৱাৰ বন্ধ কৰি দিয়া হৈছে। আমি 11টা কিমানত আহি পাইছোঁহি, সেইকাৰণে আমি ভিতৰ সোমাই সকলোবোৰ বস্তু দেখুৱাব পাৰিলোঁ, আপোনালোকেও চাব পাৰিলে সকলোবোৰ বস্তু। কিন্তু এতিয়া যিসকল লোক আহিছে সেইসকল লোকে ভিতৰত আছিলে কি বস্তু সেইবোৰ একো দেখা নাপালে। বৰ্তমান আপোনালোকে দেখিলে আমাৰ মহা মৃত্যুঞ্জয় মন্দিৰ, বহুত ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। আৰু 12টা বজাৰ লগে লগে আমাৰ দুৱাৰ বন্ধ কৰি দিলে, মেইন ঘৰত সোমাব নোৱাৰি 12টা বজাৰ লগে লগে। বহুত ভাল লাগিছে। এতিয়া আমি ঘৰলৈ যাওঁ আৰু ঘৰত গৈ বাকীখিনি কথা পিছত ক'ম। বহুত ধুনীয়া লাগিছে। হেই গাইজ, বৰ্তমান মই আহি আমাৰ ঘৰ পালোহি আৰু আপোনালোকক ভালদৰে চাগে মৃত্যুঞ্জয় মন্দিৰ দেখুৱাব নোৱাৰিলোঁ, কিন্তু মই যিমানখিনি পাৰিলোঁ তাকে দেখুৱালোঁ। আৰু তাত যদি কিবা ভুল হৈছে তেতিয়াহ'লে প্লিজ আপোনালোকে কমেণ্টত ভুলটো দেখুৱাই দিয়ে যেন, তেতিয়া মই নেক্সট ভিডিঅ'ত মই সেই ভুলবোৰ শুদ্ধ কৰিব পাৰিম। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।